তো বন্ধুসকল আজি ভাবি আছোঁ ক'ৰবাত যাম ফুৰিবৰ কাৰণে, কিন্তু ৰাতিপুৱাৰ পৰা দি আছে বৰষুণ। চব মুৰ্গীকেইটাই কি ধুনীয়াকৈ বৰষুণত তিতি তিতি চাউল খাই আছে। সেইকেইটা যে মুৰ্গী দেখা পাইছে এইকেইটা আমাৰ হয়, এইকেইটা কিন্তু বেলেগৰ হয়। বেলেগ আৰু এইফালে ৰেডি হৈ আছে মোৰ কাৰণে ৰঙা চাহ হয়। ৰাতিপুৱাৰ পৰা যেন এতিয়া বৰষুণটো অলপ বেছিহে দি আছে, তো কেনেকৈ যাম ফুৰিবৰ কাৰণে। তো আজি যিমানেই বৰষুণ নিদিয়ক কিয় আজি ফুৰিব যামেই, আৰু আপোনালোকৰ বাবে ধামাকা ভিডিঅ' এটা বনাম, তো আপোনালোকে চাই থাকিব। এতিয়া টাইমটো হৈ গৈছে 10:30 আৰু বৰষুণো অলপ কমিছে। তো এতিয়া মোৰ গাড়ী চাড়ীও ৰেডি, তো এতিয়া গৈ আছোঁ ক'ৰবাত ফুৰিবৰ কাৰণে। তো আপোনালোকে ভিডিঅ'টো চাই থাকক। তো গাইছ আজি আমাৰ যোৱাৰ এটা প্লেন আছিলে বৰজুৰি ৱাটাৰফলত, কিন্তু তাত আজি যাব নোৱাৰিলোঁ কাৰণ ৰাতিপুৱা বম বৰষুণ দিছে। তো তাত যদি যাওঁ এতিয়া গাড়ী লৈ আমি যাব নোৱাৰিম, মানে পাহাৰীয়া ৰাস্তা আছে, অলপ প্ৰব্লেম হ'ব পাৰে। তো সেইকাৰণে আমি আজি আহি গৈছোঁ কলিয়াবৰ আৰু তেজপুৰৰ মাজত যি এটা দলং হৈ আছে নতুন, তো সেই দলংটো চাবৰ কাৰণে। আৰু মোৰ লগত আছে ৱাদুত বাই, তো ৱাদুত বাইকো লগত লৈ আহিছোঁ। তো ৱাদুত বাই তুমি আগতে এইটো দলং চাইছিলা? নতুন দলংখন চোৱা নাই, পুৰণা দলংখন মানে যিটো পুৰণা দলং আছে কলীয়া ভোমোৰা সেইটোৱে চাইছে, কিন্তু নতুনটো চোৱা নাই। তো নতুন দলংটো আমিও চাম, লগতে আপোনালোককো দেখুৱাম। তো সেইকাৰণে ভিডিঅ'টো বনাই আছোঁ, তো আপোনালোকে চাই থাকিব। আৰু সন্মুখতে আছে এইটো নতুন দলং, আৰু এইটো হৈছে চুলুং পাৰ্ক। কিন্তু বৰ্তমান পাৰ্কটো বন্ধ হৈ আছে কাৰণ এইফালে নতুন দলঙৰ কাম চলি আছে না, তো সেইকাৰণে পাৰ্কটো অলপ বন্ধ হৈ আছে। তো গাইছ মোৰ পিছফালে যিটো দেখা পাইছে এইটোৱে হৈছে নতুন দলং, আৰু নতুন দলংটো এতিয়াও অপেনিং হোৱা নাই। তো দলঙত উঠিব নিদিয়ে, দলঙত উঠিলে আপোনাৰ 1000 টকামান ফাইন কাটি দিব। তো সেইকাৰণে মানে দলঙত নুঠোঁ আৰু। তো ইয়াৰ পৰাই চালোঁ, লগতে আপোনালোককো দেখুৱালোঁ। এইটোৱে হৈছে আমাৰ পুৰণা দলংটো, যিটোৰ নাম হৈছে কলীয়া ভোমোৰা দলং, আৰু এইটো হৈছে নতুন দলং। তো এইটো অপেনিং কৰাৰ সময়ত চাগে মামা আহিবই, কাৰণ মামাৰ ফটোটো 1 নম্বৰ দলঙত লগোৱাই আছে। এইটো চাওক মামা, হাইটো চাওক মামাৰ ফটো হয় ভাই, মামাৰ ফটো। তো অপেনিং কৰাৰ সময়ত মামা আহিবই আৰু তেতিয়া ফাটাফাটি হ'ব। তো গাইছ ইয়াত যে দেখা পাইছে এই ঘাঁহবিলাক, কিন্তু এই ঘাঁহবিলাক হৈছে লগোৱা হয়। চাওক সেইবিলাক লগাইছে কি ধুনীয়াকৈ, এইটো দেখা পাইছে এইটো এক্সট্ৰা হয়। কাৰণ এই যে মানে দলঙৰ যিটো ৰাস্তাটো এইফালে বনাই আছে যে মাটিটো যাতে খহি নাযায়, তো সেইকাৰণে চাওক কি ধুনীয়াকৈ ঘাঁহবিলাক লগাই দিছে। এয়া চাওক কি ধুনীয়াকৈ আনি বেলেগৰ পৰা আনি এইখিনি পেলাইছে, দেখা পাইছে কি ধুনীয়াকৈ পেলাইছে। চাওক এই গোটেইখিনিলৈকে আছে। এয়া চাওক এইফালেও মানে লগাই আছে লাহে লাহে, এইটো ছাইডতো এই ধুনীয়াকৈ লগাই আছে। এইটো ৱাহ মজা হৈছে। কিন্তু এই হৈছে 1 নম্বৰ দলং। তো আমি এতিয়া 1 নম্বৰ দলং দি গৈ আছোঁ সেইটো মূৰত, আৰু সেইটো নতুনকৈ যে বনাইছে সেইটো হৈছে 2 নম্বৰ দলং। তো আমি নিজে নাম দিছে আৰু এইটো 1 নম্বৰ, সেইটো 2 নম্বৰ। আৰু এয়া চাওক ইয়াত মানে যিমান বিজেপিৰ যিমান নেতা আছে চবৰে ফটো মানে দলংটোত দি থোৱা। এইটো মূৰত যেতিয়া আছিলোঁ তেতিয়া কৈছিলোঁ যে এইটো মূৰত আহিম, মানে এইখিনি ঠাইত আহিম, আহি পিনি মানে এইখিনি নাজাৰাটো চাম। যে দেখা পাইছে এইটো হৈছে তেজপুৰ টাউন হয়, মই জুম কৰি দেখুৱাই দিছোঁ। সেইটো যে পাহাৰৰ নিচিনা দেখা পাইছে এইটো হৈছে তেজপুৰ টাউন। এতিয়া অলপ ৰ'দটো দিছে, ৰাতিপুৱা এনেকুৱা ৰ'দ থাকিলেতো আমি বৰজুৰি গুচি গ'লোঁ হয়, মানে বৰজুৰি যিটো ৱাটাৰফল আছিলে তাত গ'লোঁ হয়। কিন্তু এনেকুৱা ৰ'দ ৰাতিপুৱা নাছিলে, ৰাতিপুৱা আছিলে বম বৰষুণ। তো ৰাতিপুৱা মানে বহুত বৰষুণ আছিলে, তো সেইকাৰণে মানে বৰজুৰি যাব পৰা নাই। তো আহিছিলোঁ তেজপুৰ অলপ এই দলং মানে দুটা যিটো দলং নতুনকৈ হৈছে সেইটো চাবৰ কাৰণে। আৰু দলংটো চাইছোঁ, লগতে আপোনালোককো দেখুৱাই আছোঁ। চাওক এইটো হৈছে নতুন দলং, এইটো দুটা দলং একেলগে, দুটা এইটো পুৰণা আৰু এইটো নতুন, এইটো পুৰণা এইটো নতুন, এইটো পুৰণা এইটো নতুন। এনেকুৱা জেগাত যেতিয়া আহি যাওঁ না তেতিয়া মনটোত কিবা এটা ভাল লাগি যায়। লগতে আপোনালোককো দেখুৱাইছোঁ এই জেগাটো ঘৰটো চাওক শুনা, পানীটো কিমান স্পীডত আহি আছে। অ' মাই গড, ব্ৰহ্মপুত্ৰ নদীৰ পানী চুই আছোঁ ভাই। তো এইটো দি অলপ মুখটো ধুই লওঁ নেকি? পানী নুঠে, পানীটো মানে এইফালে গুচি গৈছে যে, মই এনেকৈ দিওঁ হাতৰ পৰা গুচি যায় পানীটো, মানে হাতত নাথাকে আৰু। কিবা ভাল লাগে ভাই, আহি যাব আপোনালোকেও এনেকুৱা ঠাইত ফুৰিবৰ কাৰণে। দাদাজনে মানে মাছ টাছ মাৰিছিলে, তো এতিয়া গৈ আছোঁ দাদাজনে কিমান মাছ পাইছে চাবৰ কাৰণে। তো এইখিনিতে মানে দাদা এজনে মানে মাছ মাৰিছে, তো এতিয়া গৈ আছোঁ চাবৰ কাৰণে দাদাজনে কিমান মাছ পাইছে। ৱাও পাইছে আৰু কিবা এটা চাওক, পাইছে কিবা কিবি কেইটামান পাইছে, আৰু বেচিব নোৱাৰিব কমে নহ'ব, 1 কেজি 1 পোৱামান হ'ব চাগে। নতুনকৈ কেইজনমান ফ্ৰেণ্ড পাই গ'লোঁ, আৰু এওঁলোকে নতুনকৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিছে আৰু ভিডিঅ'বিলাক চাব বুলি কৈছে। তো তেজপুৰৰ হয়, তো আপোনালোকেও অলপ মানে ছাপোৰ্ট কৰিব আৰু আমাক।